লাডাংগুৰি গাঁৱত আহিলো কাতি বিহুৰ উপলক্ষে খুব ধুনীয়া আয়োজন কৰিছে ৰাইজে আৰু আমাৰ বাথৌ মন্দিৰত সেৱা এটা ললো ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলো এই অঞ্চলৰ ৰাইজৰ মংগল হওক আৰু যেটো আশা কৰি খেতি পথাৰত চাকি জ্বলাইছে কাতি বিহুৰ দিনা খুব সুন্দৰ হওক আৰু লগতে এখন গাঁও মই লক্ষ্য কৰিছো তেখেতসকলে খুব এটা পৰিকল্পিতভাৱে কামবোৰ কৰিছে আৰু পুৰস্কাৰো দিছে খুব ভাল লাগিছে মানে এটা সুপৰিকল্পিত একদম খুব এটা আদৰ্শ গাঁও হিচাপে লাহে লাহে মানুহে গম পাব যে বেষ্ট ফেমিলি কোনে গোটেই গাঁৱৰ ৰাইজক ভালকে এটা পৰিয়ালৰ বান্ধোনত ৰাখি থৈছে নাম ঘোষণা কৰিছে সবতকৈ ভাল বুৱাৰী কোন গাঁৱৰ খুব ধুনীয়াকে ঘৰ চম্ভালিছে ঘৰখন ধৰি ৰাখিছে ঘৰখনক নেতৃত্ব দিছে পুৰস্কাৰ দিছে সবতকৈ ভাল ষ্টুডেন্ট কোন তাৰো পুৰস্কাৰ দিছে খুব ভাল লাগিছে আৰু আশা ৰাখিছো ইয়াতে এনেকে এতিয়া টেম্পৰাৰীকে এটা পেন্ডেলত এবাৰ মিটিং এটা হ'ল কমিউনিটি হল এটাও লাগে বুলি কৈছিলে মোৰ ফালৰ পৰা এবাৰ মই 5 লাখ টকা এটা সেংচন দিছো যে অহাবাৰ যেতিয়া এইটো পাতিব ইয়াতকৈ আৰু সুন্দৰভাৱে পাতিব পৰাকে এটা মঞ্চত পাতিব পৰাকে মই সেংচনটো আজি ঘোষণা কৰিছো ভাল লাগিছে আৰু কিছু দাবী আছে তেখেতসকলে কৈছে অহা বছৰ ফাইনান্সিয়েল ইয়াৰত গোটেই বাকিখিনি কৰি দিলে হ'ব বুলি কৈছে ৰাস্তা পদূলিৰ কথাও কৈছে আমি সকলো কৰি দিম আৰু ৰাইজে যেটো মৰম চেনে দিছে সকলোকে আমি ৰাইজক ধন্যবাদ জনাইছো আৰু ৰাইজৰ মংগল কামনা কৰিছো